ভাৰতীয় দলটোৰ সম্প্ৰতি ৱেষ্ট ইণ্ডিজৰ ভ্ৰমণত আছে। 2023 চনৰ জানুৱাৰীলৈকে সূচীত ভাৰতীয় দলটোৱে ইটোৰ পাছত সিটো টি-20 এদিনীয়া টেষ্ট চিৰিজ খেলিবলৈ গৈ আছে। ইয়াৰ মাজতে ভাৰতে এছিয়া কাপত আৰু টি-20 বিশ্বকাপ খেলিব লাগিব। এনে অৱস্থাত ভাৰতীয় ক্ৰিকেট দলটোৱে 2023 চনৰ 12 জানুৱাৰীলৈকে কোনো ধৰণৰ জিৰণি ল'বলৈ নাই। ইয়াৰ পিছত টীম ইণ্ডিয়া জিম্বাবৱেৰ বিৰুদ্ধে 3খন মেচৰ ওৱান-ডে ইণ্টাৰনেশ্যনেল চিৰিজ খেলিব। এই চিৰিজৰ পিছত ভাৰতে পোনপটীয়াকৈ এছিয়া কাপত প্ৰৱেশ কৰিব লাগিব। এছিয়া কাপত কমেও 5খন মেচ খেলিব পাৰিব ভাৰতে। একে সময়তে এছিয়া কাপৰ পাছত অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰত ভ্ৰমণ কৰি 3খন মেচৰ টি-20 ইণ্টাৰনেশ্যনেল শৃংখলা খেলিব। এই শৃংখলাটো ছেপ্টেম্বৰ মাহত আয়োজন কৰা হ'ব। আনহাতে অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপৰ বাবে প্ৰথমটো দল হ'ল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খন মেচৰ এদিনীয়া খেল আৰু সমান সংখ্যক টি-20 চিৰিজ খেলা। টি-20 বিশ্বকাপৰ পিছত দলটোৱে জিৰণি ল'ব নোৱাৰিব, কিয়নো দলটোৱে একেখন মাটিতে নিউজিলেণ্ডৰ বিৰুদ্ধে 3খন মেচৰ এদিনীয়া আৰু টি-20 শৃংখলা খেলিবলৈ যাব। ইয়াৰ পিছত বাংলাদেশত 2খন টেষ্ট মেচ অনুষ্ঠিত হ'ব আৰু তাৰ পিছত শ্ৰীলংকাত 3খন মেচৰ এদিনীয়া আৰু টি-20 আয়োজন কৰা হৈছে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।